ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত আগৰ এটা ভিডিঅ'ত অখণ্ড সংখ্যাৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ। তাৰো আগত আমি পূৰ্ণ সংখ্যা কেনেদৰে সংখ্যা ৰেখাত উপস্থাপন কৰে তাকো আলোচনা কৰিছিলোঁ। আজিৰ এই ভিডিঅ'ত তোমালোকলৈ লৈ আহিছোঁ সংখ্যা ৰেখাত অখণ্ড সংখ্যাক কিদৰে স্থাপন কৰিম। তোমালোকে ইতিমধ্যে এই সংখ্যা ৰেখাডাল পাই আহিছা। এইডাল হ'ল সংখ্যা ৰেখা। ই হৈছে শূন্য মাজৰ বিন্দু। শূন্যৰ পৰা এইফাললৈ সোঁফাললৈ কিছুমান সংখ্যা আছে, সেই একেদৰে শূন্যৰ পৰা বাওঁফাললৈ কিছুমান সংখ্যা আছে। ইয়াত চোৱা, এই কাঁচ চিনডাল দিছোঁ, মানে আমি ইয়াত বুজিম যে সংখ্যা ৰেখাত এইপিনে বাওঁফালৰ পৰা সোঁফাললৈ গৈ আছে। ইয়াত এই কাঁচ চিনডাল দিছোঁ এইফালে, মানে সোঁফালৰ পৰা বাওঁফাললৈ আহি আছে। তোমালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ যে সংখ্যা ৰেখাত সদায় বাওঁফালৰ পৰা সোঁফাললৈ গৈ থাকিলে তাৰ মানবোৰ বাঢ়ি বাঢ়ি গৈ থাকে। মানে ইয়াতকৈ ই ডাঙৰ, ইয়াতকৈ ই ডাঙৰ, সেই একেদৰে শূন্যতকৈ এক ডাঙৰ, বা আমি এনেদৰে যিমান সংখ্যা পাওঁ প্ৰতিটো সংখ্যা বাওঁফালটোতকৈ সোঁফালটো ডাঙৰ। সেই একেদৰে যদি আমি সোঁফালৰ পৰা বাওঁফাললৈ চাওঁ, প্ৰতিটো বাওঁফালৰ সংখ্যা সোঁফালৰ সংখ্যাটোতকৈ সৰু। যদি ইয়াত চোৱা, 2তকৈ 1 সৰু, 1তকৈ 0 সৰু, 0তকৈ -1 সৰু, -1তকৈ -2 সৰু। তোমালোকক এইখিনি কথা আগত কৈছিলোঁ। মানে বাওঁফালৰ পৰা সোঁফাললৈ সংখ্যাবোৰ বাঢ়ি যায়, সেইদৰে সোঁফালৰ পৰা বাওঁফাললৈ, এইটো সোঁফাল, এইফালৰ পৰা এইফাললৈ আহিলে সংখ্যাবোৰ মানবোৰ কমি আহে। গতিকে আমি ইয়াত দুটা সংখ্যা স্থাপন কৰিম। ধৰি ল'লোঁ এটা সংখ্যা হ'ল -4 আৰু আনটো সংখ্যা হ'ল +5। তোমালোকক যদি এনেদৰে সংখ্যা ৰেখা দিয়ে, এনেদৰে এটা চিন দিয়ে, এই চিনটোৱে কোনটো অখণ্ড সংখ্যাক বুজাইছে তোমালোকে পাৰিবানে? ইয়াত দেখিছে এই চিনটোৱে -4টোক আগুৰি আছে। গতিকে আমি বুজিম যে এই চিনটোৱে আগুৰি ৰখা সংখ্যাটো হ'ল, বা অখণ্ড সংখ্যাটো হ'ল -4। সেই একেদৰে সংখ্যা ৰেখাত আনটো আগুৰি থকা সংখ্যাটো হ'ল 5। গতিকে আমি ইয়াত এই সংখ্যা ৰেখাডালত এটা অখণ্ড সংখ্যা -4 আৰু আনটো অখণ্ড সংখ্যা 5 উপস্থাপন কৰিলোঁ। এতিয়া তোমালোকে কোৱাচোন, ইয়াত -4 ডাঙৰ নে 5 ডাঙৰ? ইয়াত নিশ্চয় -4তকৈ 5 ডাঙৰ। যদি তোমালোকক এনেকৈও দিয়ে, ধৰি ল'লোঁ মই -4 আৰু 2, এতিয়া কোনটো ডাঙৰ? আমি চাম যে বাওঁফালৰ পৰা সোঁফাললৈ সংখ্যাবোৰ ডাঙৰ হৈ গৈ থাকে। এই সংখ্যাটোতকৈ এই সংখ্যাটো সংখ্যা ৰেখাৰ সোঁফালে আছে, বাওঁফালৰ পৰা সোঁফাললৈ এইফালে বাঢ়ি আছে। গতিকে -4তকৈ 2 ডাঙৰ। সেই একেদৰে তোমালোকে বাকী আন সংখ্যাৰ ক্ষেত্ৰতো এইদৰে চাব পাৰিবা। এতিয়া আমি কেইটামান সংখ্যা ল'ম। ধৰি ল'লোঁ এটা সংখ্যা 0, এটা সংখ্যা -3। এতিয়া চোৱা, আমি প্ৰথম এটা ল'লোঁ 0, -3, 2 নম্বৰত ল'লোঁ 6 আৰু 7, 3 নম্বৰত ল'লোঁ -2, -5। এতিয়া তোমালোকে এই সংখ্যা কেইযোৰত উপযুক্ত চিন বহাব লাগে। কোনটো ডাঙৰ, কোনটো সৰু বা সমান চিন নেকি, আমি চাম এতিয়া চাম 0 আৰু 3ৰ মাজত কোনটো চিন আহিব। ইয়াত তোমালোকে কোৱাচোন, 0 ডাঙৰ নে 3 ডাঙৰ? ইয়াত চাব পাৰা, 0তকৈ 3টো সংখ্যা ৰেখাৰ সোঁফালে আছে। সোঁফালে থাকিলে ডাঙৰ হয়, গতিকে 3 ডাঙৰ। কিন্তু মন কৰিবা, এই 3টোৰ আগত মাইনাছ চিন আছে। গতিকে আমি এই 3টো এইটো নহয়, এই 3টো হ'ল এইটোহে। গতিকে 0তকৈ -3টো সংখ্যা ৰেখাত বাওঁফালে আছে। গতিকে সোঁফালৰ পৰা বাওঁফাললৈ আছে, এইটো সোঁফাল, বাওঁফাললৈ গৈ আছে। সোঁফালৰ পৰা বাওঁফাললৈ গ'লে সি সৰু হৈ গৈ থাকে, আৰু যদি বাওঁফালৰ পৰা সোঁফাললৈ যায় সি হ'বগৈ ডাঙৰ। এই ক্ষেত্ৰত কি হৈছে, সোঁফালৰ পৰা বাওঁফাললৈ গৈ আছে, মানে 0তকৈ -3টো সংখ্যা ৰেখাত বাওঁফালে আছে। গতিকে -3টো ইয়াতকৈ সৰু, সেইকাৰণে আমি চিনটো দিম এইটো, বা 0টো -3তকৈ ডাঙৰ। এতিয়া চাম 6 আৰু 7 সংখ্যা ৰেখাত চোৱা, যদি এফালে গৈ থাকে 6টো আগতো মাইনাছ চিন নাই, 7ৰ আগতো মাইনাছ চিন নাই, মানে দুইটা সংখ্যা ৰেখাৰ সোঁফালে আছে। গতিকে নিশ্চয় 7টো 6তকৈ ডাঙৰ হ'ব। গতিকে এইটো হ'ল। এতিয়া 3 নম্বৰটো চোৱা, -2 আৰু -5, এইটো হ'ল -2 আৰু এইটো হ'ল -5। এতিয়া তোমালোকক যদি সোধা হয় ইয়াৰ কোনটো সংখ্যা ডাঙৰ বা কোনটো সংখ্যা সৰু, তোমালোকে এটা কথা মন কৰিবা, মাইনাছ থকা সংখ্যাবোৰ যিমানে 0ৰ ওচৰ চাপে সি সিমানে ডাঙৰ হৈ গৈ থাকে। গতিকে ইয়াত -2 আছে, ইয়াত -5 আছে, ইয়াত -2টো বেছি 0ৰ ওচৰত, গতিকে -2টো ইয়াতকৈ ডাঙৰ। বা তোমালোকে এইটো কথা মন কৰিলেও হ'ব, সোঁফালৰ পৰা বাওঁফাললৈ এইটো সোঁফাল, এইফালে বাওঁফাল গৈ আছে, সোঁফালৰ পৰা বাওঁফাললৈ সংখ্যাবোৰ সৰু হৈ গৈ থাকে। গতিকে সোঁফালৰ পৰা বাওঁফাললৈ ই সৰু হৈ আছে,
-5টো -2তকৈ সৰু, গতিকে চিন হ'ব এইটো।